Hello friends, welcome to GainKnowledge. আজিৰ ভিডিঅ'ত আমি কথা পাতিম গৰ্ভাৱস্থাত হোৱা ষ্ট্ৰেচ মাৰ্কৰ বিষয়ে। গৰ্ভাৱস্থাত প্ৰায় মহিলাৰে ষ্ট্ৰেচ মাৰ্ক হোৱা দেখা যায়। গতিকে আজিৰ ভিডিঅ'ত আমি কথা পাতিম গৰ্ভাৱস্থাত হোৱা ষ্ট্ৰেচ মাৰ্ক বা প্ৰেগনেন্সি মাৰ্ক বা অন্য কাৰণত হোৱা মাৰ্কৰ কিদৰে প্ৰিভেন্ট কৰিব পাৰি। আৰু যিসকলৰ অলৰেডি ষ্ট্ৰেচ মাৰ্ক হৈ গৈছে তাক কিদৰে কিউৰ কৰিব পাৰি। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ নতুন পুৰণা সকলো ভিডিঅ' চাবৰ বাবে তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে আপুনি মোৰ সকলো ভিডিঅ' প্ৰথমতে চাবলৈ পায়। প্ৰথমতে জানো আহক ষ্ট্ৰেচ মাৰ্ক কিয় হয় আৰু কেনেকৈ ডেভেলপ হয়। আমাৰ প্ৰত্যেকৰে স্কিন টানিলে এটা লিমিটত বহল হ'ব পাৰে। যেতিয়া ব্যক্তি এজনৰ শৰীৰত জোখতকৈ বেছি ফেট জমা হৈ যায়, শৰীৰত মাংস বঢ়াৰ লগতে ছালখনো টান খাবলৈ ধৰে আৰু এটা লিমিটত টান খোৱাৰ পাছত ছালখন আৰু যেতিয়া বহল হ'বলৈ ধৰে তেতিয়া ছালখনত আঁচ বহি যায়, যাক আমি ষ্ট্ৰেচ মাৰ্ক বুলি কওঁ। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো একেই হয়। যেতিয়া লাহে লাহে পেট ফুলিবলৈ ধৰে ছালখনে এটা লিমিটলৈকেহে টান খাব পাৰে, কিন্তু যেতিয়া পেট বেছিকৈ ফুলি যায় তেতিয়া ছালখন বেছিকৈ টান খাই যায় আৰু আঁচ বহি যায়। প্ৰথম অৱস্থাত এই ষ্ট্ৰেচ মাৰ্কবোৰ ৰেড কালাৰৰ হয়, ব্ৰাউন কালাৰৰ হয় বা স্কিন কালাৰৰ হ'ব পাৰে। ষ্ট্ৰেচ মাৰ্ক বেছিকৈ পেটত হয়। মান্থ বাই মান্থ পেট যেতিয়া ফুলিবলৈ ধৰে, ছালখন বেছিকৈ টান খাই যায়, তেতিয়া ষ্ট্ৰেচ মাৰ্ক ডেভেলপ হ'বলৈ ধৰে। কিন্তু আমি যদি আমাৰ স্কিনখন মইশ্চাৰাইজ কৰি ৰাখোঁ তেন্তে ষ্ট্ৰেচ মাৰ্ক হোৱাৰ চান্স কমি যায়। আপুনি যদি স্কিনখনৰ যত্ন নলয়, স্কিনখন ড্ৰাই ৰাখিব, ভিটামিন লেভেল যদি বনাই নাৰাখে, তেন্তে স্কিন কোৱালিটি বেয়া হৈ গৈ থাকিব। ফলত স্কিনখন টান খালে বহল হ'ব নোৱাৰি ফাটি ফাটি আঁচ বহি যাব। হেল্ডি স্কিন আৰু আনহেল্ডি স্কিনৰ মাজত এইটোৱে পাৰ্থক্য যে হেল্ডি স্কিনৰ ক্ষেত্ৰত যেতিয়া স্কিনখন বহল হৈ যায় তেতিয়া ই কোপ আপ কৰি লয় আৰু আনহেল্ডি স্কিনখনৰ ক্ষেত্ৰত স্কিনখন ফাটি আঁচ বহি যায়। পেটৰ অংশত ষ্ট্ৰেচ মাৰ্ক হোৱাৰ লগতে স্তনত, আণ্ডাৰ আৰ্মছত, থাইজত কম বেছি পৰিমাণে ষ্ট্ৰেচ মাৰ্ক হোৱা দেখা যায়। মান্থ বাই মান্থ যেতিয়া ওজন বাঢ়ি আহে তেতিয়া এই অংশবোৰতো মাংস বাঢ়ি আহিবলৈ ধৰে আৰু কম বেছি পৰিমাণে এই অংশবোৰত ষ্ট্ৰেচ মাৰ্ক ডেভেলপ হ'বলৈ ধৰে। এতিয়া জানো আহক এই ষ্ট্ৰেচ মাৰ্ক নহ'বৰ বাবে আমি কি কৰিব পাৰোঁ। আপুনি যিমান পাৰে নিজকে হাইড্ৰেট ৰাখিবলৈ চেষ্টা কৰক। হাইড্ৰেট ৰাখিবৰ বাবে আপুনি যিমান পাৰে পানী খাব লাগিব। দিনটোত 10-12 গ্লাছ পানী খাব লাগিব। দ্বিতীয়তে, যিমান পাৰে নিউট্ৰিশ্যনযুক্ত আহাৰ খাওক। খাদ্য তালিকাত ফ্ৰুটছ আৰু ভেজিটেবলছ এড কৰিব। আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে নিজৰ শৰীৰত ভিটামিনৰ লেভেল বনাই ৰাখিব লাগিব। স্কিন হেল্ডি ৰাখিবৰ বাবে, স্কিনৰ কোৱালিটি হেল্ডি ৰাখিবৰ বাবে যি ভিটামিন বেছিকৈ প্ৰয়োজন হয় সেইটো হৈছে ভিটামিন এ, ভিটামিন D3, ভিটামিন চি। এইটো ভিটামিন শৰীৰত বেলেঞ্চ কৰি ৰাখিব লাগিব। ভিটামিন এৰ বহুতখিনি বেনিফিটছ আছে, যেনে আপোনাৰ স্কিনখন ভালে থাকিব আৰু আহিবলগীয়া সন্তানৰ স্কিনখনো ভাল হৈ থাকিব। বেবীৰ চুলি বহুত ভাল হ'ব আৰু লগতে চকুৰ ৰশ্মিও বহুত ভাল হ'ব। ভিটামিন এ টেবলেট 5 মান্থৰ পৰা দিয়া হয়। এই বিষয়ে আপুনি ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব পাৰে। ভিটামিন চিৰ টেবলেট 3 মান্থৰ পাছৰ পৰা দিয়া হয়। আপোনাৰ যদি স্কিনৰ বহুত প্ৰব্লেম আছে, স্কিন বহুত চেঞ্চিটিভ হয়, এলাৰ্জিৰ প্ৰব্লেম আছে আৰু যদি বিচাৰে এইবোৰ গৰ্ভত থকা সন্তানলৈ ট্ৰান্সফাৰ নহ'ব তেন্তে ডক্টৰৰ লগত কনচাল্ট কৰি ভিটামিন চি টেবলেট ল'ব পাৰে। তাৰ পাছত আহে ভিটামিন D3। ভিটামিন D3 কেৱল ছালৰ বাবেই নহয়, গৰ্ভত থকা সন্তানৰ বন ষ্ট্ৰং কৰিবলৈ বহুত হেল্পফুল হয়। ভিটামিন D3 যদি আপোনাৰ শৰীৰত ছাফিচিয়েণ্ট থাকে, প্ৰেগনেন্সি সময়ত যি কঁকালৰ বিষ হয়, পিঠি বিষ হয়, তাৰ সন্মুখীন হ'ব লগা নহয়। গতিকে আপোনাৰ শৰীৰত ভিটামিন এ, ভিটামিন চি
আৰু ভিটামিন D3 লেভেল সাফিচিয়েণ্ট ৰাখিব লাগিব। ইয়াত কোৱা টেবলেটবোৰ নিজে কিনি কেতিয়াও নাখাব। ডক্টৰৰ লগত কনসাল্ট কৰি ডক্টৰে আপোনাৰ বডি চেকআপ কৰি ক'ব যে কোনটো টেবলেট কেনেকৈ কিমান পৰিমাণত ল'ব লাগিব। এতিয়া জানো আহক আপোনাৰ শৰীৰ আপোনাৰ ছালখন কেনেকৈ ময়শ্চাৰাইজ কৰি ৰাখিব। তাৰ বাবে আপোনাক অইল মাছাজ কৰিব লাগিব। তৃতীয় মাহৰ পৰাই পেটৰ সাইজ ডাঙৰ হ'বলৈ ধৰে। তৃতীয় মাহৰ পৰাই নাৰিকল তেল বা পিয়ৰ গৰু ঘি বা কেষ্টৰ অইলেৰে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে পেটত, স্তনত, থাইজত, আণ্ডাৰ আৰ্মছত লগাই মাছাজ কৰিব লাগিব। ইয়াৰ পৰা আপোনাৰ স্কিন ময়শ্চাৰাইজ হৈ থাকিব আৰু স্কিন ফাটি যোৱাৰ চান্স নাথাকিব। এতিয়া জানো আহক যিসকলৰ অলৰেডি ষ্ট্ৰেচ মাৰ্ক হৈ গৈছে তেওঁলোকে কি কৰিব। তেওঁলোকে সদায় কেষ্টৰ অইলৰ লগত গ্লিচাৰিন মিক্স কৰি 5-6 মাহৰ বাবে যদি ফাটি যোৱা অংশত লগায় তেন্তে এই দাগ আঁতৰি যাব। কিন্তু মনত ৰাখিব ডেইলি লগাব লাগিব। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ' হেল্পফুল লাগিলে প্ৰেগনেন্সি ৰিলেটেড আমাৰ সকলোবোৰ ভিডিঅ' চাবৰ বাবে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।